এডালো গছ কটা নাই। এইটো তথ্যৰ ওপৰত নিৰ্ভৰশীল নহয়। প্ৰত্যেকজোপা গছ জীয়াই আছে আৰু মৃত্যুৰ আগতে জুবিনৰ লগত মই কথাও পাতিছিলোঁ। মোক কৈছে দাদা গছবোৰ জীয়াই থাকিব। মই গেৰেণ্টি দিছোঁ জীয়াই থাকিব। নমস্কাৰ, মই ৰবি শৰ্মা। প্ৰথমতে মোক বিশ্বাস কৰা, মোক ভাল পোৱা মানুহখিনিক মই মোৰ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে আপোনালোকৰ মোৰ প্ৰতি থকা বিশ্বাস ৰাখি আজিলৈকে আপোনালোকে মোক ছাপোৰ্ট কৰি আহিছে। আজি এই ভিডিঅ'টো মই বনাবলগীয়া হ'ল বিশেষকৈ সেইখিনি মানুহৰ কাৰণে যিখিনি মানুহৰ মনত এটা ডাউট হৈছিলে যে মই যিটো কথা কৈছিলোঁ। প্ৰসংগটো আছিলে যে মই কৈছিলোঁ যে জুবিন গাৰ্গ ঢুকোৱাৰ পাছতেই দীঘলী পুখুৰীৰ গছকেইডাল কাটি পেলালে। তাৰ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া হ'ল, মোক কোৱা হ'ল যে এয়া ভুল তথ্য আপোনালোকে দিছে, আপুনি ভুল কথা কৈছে, আপোনাক ভুল পথে পৰিচালিত কৰিছে কোনোবাই। মই চিন্তা কৰি চালো যে মই কিহৰ ওপৰত ৰিলাই কৰি এই কথাখিনি কৈছিলোঁ। ইণ্ডিয়া টুডে এনিৰ যিকেইটা বাতৰি আমি দেখিলোঁ, সেইবিলাক বাতৰি আমি বিশ্বাসযোগ্য বুলিয়েই ভাবোঁ আজিৰ তাৰিখলৈকে। গতিকে সেইবিলাক নিউজ দেখি আমি এটা অনুমান কৰিব পাৰিছিলোঁ যে এনেকুৱা এটা ঘটনা ঘটিছে বুলি। আৰু দ্বিতীয় কথা হৈছে, যিখিনি সজাগ নাগৰিকে মিলি জুলি এই গছ কাটিবলৈ অহা মানুহখিনিক প্ৰতিবাদ কৰিছিলে, তেওঁলোকক ডিটেইন কৰা হৈছিলে, এৰেষ্ট নহয়, ডিটেইন কৰা হৈছিলে। গতিকে সেইখিনি মানুহকো মই লগ ধৰিলোঁ। আটাইকে বিচাৰি মই লগ কৰি তেওঁলোকৰ লিখাবিলাক পঢ়িলোঁ, তেওঁলোকৰ ৰিপৰ্টছবিলাক পঢ়িলোঁ, তেওঁলোকৰ ডকুমেণ্টছবিলাক চালোঁ। চাই মই এটা কথা বুজি পালোঁ যে মই যিটো কথা কৈছিলোঁ সি একেবাৰে অশুদ্ধ নহয়। তাৰ পাছত মই মোৰ অনুসন্ধান আৰম্ভ কৰিলোঁ আৰু অনুসন্ধান আৰম্ভ কৰাৰ কথাটো আচলতে মোৰ মনলৈ এই কাৰণে আহিলে কাৰণ এটা ভুল তথ্য আপোনালোকৰ আগত দাঙি ধৰাটো মোৰ বাবেও এটা বেয়া কথা হ'ব। গতিকে মই আকৌ এবাৰ ভালকৈ যেতিয়া চালি জাৰি চাবলৈ গ'লো, তেতিয়া মই কি পালোঁ সেইখিনি কথা মই আপোনালোকৰ আগত ক'ম। তাৰ আগতে মই আপোনালোকক কেইটামান ক্ৰাইটেৰিয়াৰ কথা ক'ব বিচাৰিছোঁ। প্ৰথম কথা হৈছে যে আমি যেতিয়া দীঘলী পুখুৰী বুলি কওঁ, তেতিয়া দীঘলী পুখুৰী বুলি ক'লে আচলতে দীঘলী পুখুৰীটোৰ পাৰটোৰ কথা আমি নকওঁ। কাৰণ গুৱাহাটীত দুটা আমবাৰী আছে, এটা হৈছে ফাটাছিল আমবাৰী, এটা হৈছে দীঘলী পুখুৰী আমবাৰী। সৌভাগ্যবশতঃ মই আকৌ দীঘলী পুখুৰী অঞ্চলতেই মোৰ স্কুল আছিলে, ফেকাল্টি হাই স্কুল, য'ত মই পঢ়া শুনা কৰিছিলোঁ, একজেক্টলি ৰবীন্দ্ৰ ভৱনৰ সন্মুখত। এতিয়া সেই স্কুলখন উত্তৰ গুৱাহাটীলৈ গুচি গ'ল। গতিকে মই মোৰ সৰু কালৰ মেক্সিমাম সময় সেই অঞ্চলটোতেই কটাইছোঁ। গতিকে প্ৰতিডাল গছ, প্ৰতিজোপা মই চিনি পাওঁ, জানো। তাৰ পৰিৱেশটোৰ কথা মই জানো আৰু সেই পৰিৱেশটো সেইখিনি সময়ত পাইছিলোঁ। 82, 83, 84 সময়ত যিটো পৰিৱেশ, সেই পৰিৱেশটো তাত মই জানো। গতিকে মই বিশেষভাৱে মই এফেক্টেড হওঁ এইবিলাক কথা দেখিলে। আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত যেতিয়া আমি আজিৰ তাৰিখত যেতিয়া আমি আৱেগিক হৈ আছোঁ, জুবিনক হেৰুৱাই আমি আমাৰ হিয়াৰ আমঠুটো আমি হেৰুৱাই অসমবাসী ৰাইজে কি ধৰণে ককবকাই আছে আপোনালোকে জানে। গতিকে জুবিনে কৈ যোৱা কথা এটা যে গছকেইডাল কাটিব লাগিলে মোকো কাটি পেলাওক, এই কথাষাৰ মোৰ মনত বাজি থাকে। গতিকে জুবিনৰ যি আশা, যিটো ইচ্ছা আছিলে অন্তৰ, যে এই পৰিৱেশটো নষ্ট নহয়, আমাৰ পৰিৱেশটো নহয়ে আমি কিন্তু সাংঘাতিক কনচিয়াছ। গতিকে মোৰ কোৱা কথা হৈছিলে যে মই দীঘলী পুখুৰী অঞ্চলৰ গছ তেওঁলোকে স্থানান্তৰ কৰিছে, তেওঁলোকে কাটিছে। আচলতেটো মোৰ কথা হৈছে যে দুইটাই আমাৰ কাৰণে একেই কথাই, কাৰণ সেই অঞ্চলটো এফেক্টেড হ'ব। সেই অঞ্চলটোত চৰাই চিৰিকটি আছে, সেই অঞ্চলটোত জীৱ জন্তু আছে যিয়ে গছকেইডালৰ ওপৰত ডিপেণ্ডেণ্ট হৈ চলি থাকে। গতিকে গছ স্থানান্তৰ কৰাটোতো মই আচলতে আগ্ৰহী নহয়। আজি বহুতে মোক সমালোচনা কৰিছে যে উন্নয়নৰ ক্ষেত্ৰত আপুনি উন্নয়ন নিবিচাৰে নেকি? মই কৈছোঁ উন্নয়ন লাগে, কিন্তু প্ৰাকৃতিক যি পৰিৱেশ তাৰ বিনিময়ত নহয়। বা প্ৰকৃতিৰ লগত আমি যি একেলগে মিলি চলিবৰ কাৰণে আমাৰ যে গামোচাখন যে প্ৰতীক, এইফালে পুৰুষ আৰু এইফালে প্ৰকৃতিৰ লগত যদি আমি কোঅপাৰেশ্যন কোঅৰ্ডিনেশ্যনত নচলো, যে নহ'ব। আপোনালোকে উপলব্ধি কৰিছেনে এতিয়া নৱেম্বৰ মাহ, এই নৱেম্বৰ মাহলৈকে আমি টি চাৰ্ট পিন্ধি ঘূৰি ফুৰিছিলোঁ। আগতে আমি নৱেম্বৰ মাহত কিন্তু টি চাৰ্ট পিন্ধি ঘূৰি ফুৰিব নোৱাৰোঁ। গতিকে এইবিলাক কথাই মোক এফেক্ট কৰিছিলে কাৰণে মই সেই কথাষাৰ কৈছিলোঁ। মোৰ কোনো ধৰণৰ ৰাজনৈতিক চিন্তাধাৰা নাই, আৰু ৰাজনৈতিক চিন্তাধাৰা নাই বুলি আপোনালোকে ভালকৈ জানে। মই বহু বছৰ আগৰ পৰা এষাৰ কথা আপোনালোকক কৈয়ে আহিছোঁ, আৰু আগলৈও কেতিয়াও ৰাজনীতি নকৰোঁ বুলি সেইটোও আপোনালোকৰ আগত মই স্পষ্ট কৈ থৈছোঁ, কথা দি থৈছোঁ। গতিকে এতিয়া মোৰ কথা হৈছে যে আমি এটা কিছুমান কথা জানিব লাগিব এই কথাখিনি কোৱাৰ আগতে, যে গছ এডাল যেতিয়া ট্ৰান্সলোকেশ্যন কৰে বা স্থানান্তৰ কৰে, তাৰ কেইটামান ক্ৰাইটেৰিয়া আছে। এক্সপাৰ্টসকলে কয় যে স্থানান্তৰ কৰা গছ বা গছ স্থানান্তৰ কৰিবলগীয়া হোৱাটো লাষ্ট অপশ্যন হ'ব লাগে, তাৰমানে শেষ যিটো উপায়, শেষ উপায় হ'ব লাগে গছ স্থানান্তৰ কৰা। কাৰণ গছ এজোপাই কষ্ট পায়। 100 বছৰ 150 বছৰ ধৰি থিয় হৈ থকা গছ এডালে যেতিয়া শিপাই যায়, এই শিপাৰ তাতে উঘালি যেতিয়া আকৌ নতুনকৈ এজেগাত বহুৱাই দিয়ে, তাত সেই গছডালে এডজাষ্ট কৰিব পাৰিব নোৱাৰে। এইটো বৰ দৰকাৰী কথা, সেইটো ভাবিব লাগিব। দ্বিতীয় কথা হৈছে যে গছ স্থানান্তৰ কৰোঁতে তেওঁলোকে যিটো সংখ্যা দিছে যে 100ডাল গছ যদি স্থানান্তৰ কৰা হয়, 60ডাল গছ মৰিবই, 40ডালহে বাচিব। সেইটো তেওঁলোকৰ পাৰ্চেণ্টেজত আমাক কোৱা কথা। তাৰোপৰিও গছডাল কি প্ৰজাতিৰ সেই কথাটো আমি জানিব লাগিব। যদি সেইটো আমি নাজানো, বহুত প্ৰজাতি স্থানান্তৰ কৰিব নোৱাৰি, কাটি দিয়াৰ লগে লগে উঘালি দিয়াৰ লগে লগে সি মৰি যাব। এইখিনি কথা মনত ৰাখি চলাৰ পাছত মই যেতিয়া পঢ়া শুনা কৰিলোঁ, মই চাবলৈ গ'লোঁ গছকেইডাল চাবলৈ গৈ লোকেশ্যনটো যে ছাৰ্ভে কৰিলোঁ, মই নিজে ব্যক্তিগতভাৱে মই টেক্সটাইললৈ গ'লোঁ, আমবাৰী চাৰিওফালে মই চালোঁ, লাচিত ক্ষেত্ৰলৈ গ'লোঁ। এই গোটেইবোৰ চোৱাৰ মাজত ইমান সোপা ভিডিঅ' ওলাল। নিউজৰ ভিডিঅ' যিটো পীযুষ হাজৰিকা ডাঙৰীয়াই যিটো আপলোড কৰিছিলে NB নিউজ, সেইটো 4 মাহৰ আগৰ। মোৰ কথাটো আছিল যে জুবিন গাৰ্গ ঢুকোৱাৰ পাছত গছ কটা হৈছিল বুলি, বা গছ তাৰ পৰা আঁতৰোৱা হৈছিল বুলি। তেওঁলোকে মোক কৈ আছে যে গছ কটা নাই, আমি আঁতৰাইছোঁ। ঠিক আছে,
মই মানি লৈছো মই ঘূৰি আছো তেতিয়া বস্তু বিচাৰি মেটেৰিয়েল বিচাৰি যে মই তাতে জেগাত গৈ পেলাই চাওঁগে আচলতে সঁচাকে তেওঁলোকে যিটো কথা কৈছে সেইটো হয় নে নহয়। তাৰ পাছত মই দেখিলো ভিডিঅ'জ আহিলে মোৰলে ভিডিঅ'জ অহা আৰম্ভ হ'ল বিভিন্ন স্থানীয় লোক বিভিন্ন মানুহ য'ৰ ত'ৰ পৰা আহিছে মোক ভাল পোৱা মানুহে চবেই ভিডিঅ' পঠোৱা হ'ল মই ভিডিঅ'ত গছ কটা ভিডিঅ' পালো তেতিয়া মোৰ কিউৰিয়চিটিটো আৰু বাঢ়ি গ'ল যেতিয়া মই নিউজ পাই থাকিলো বিভিন্ন নিউজ চেনেলে নিউজ কৰিলে বিভিন্ন মানুহে গৈ গৈ বাইক ৰখাই ৰখাই নিউজ কৰিছে এয়া চাওক গছবোৰ চব ভালে আছে এতিয়া মই যদি আপোনালোকক কওঁ যে এয়া চাওক গছবোৰ চব ভালে আছে একেডাল গছ হয় নে নহয় এইটো বৰ দৰকাৰী কথা নহয় জানো গতিকে এইকেইডাল গছ হয় নহয় চাব লাগিব এইকেইডাল গছ স্থানান্তৰ কৰে তেওঁলোকৰ হেল্থ কেনে আছে তেওঁলোকে ক'লে যে ইয়াতে নতুনকৈ পাত ওলাইছে নতুন পাত আপুনি যদি লক্ষ্য কৰে যে গছ গছনিৰ বিষয়ে জানে গাঁৱৰ অঞ্চলৰ মানুহখিনিয়ে বুজি পাব যে গছ এডালৰ কুন্দা এটা কাটি পেলাই যদি পেলাই থয় তাতো নতুন ডাল পাত ওলায় কিন্তু সেইটো মানে এইটো নহয় যে গছডাল বাচি যাব 3টা ঋতু বা 4টা ঋতু এক্সপাৰ্টছে কয় 4 বছৰ আগে আমি অবজাৰ্ভ কৰিবলৈ গৈ গছডাল বাচিব নে নেবাচে 4টা বছৰত আমি আচলতে প্ৰমাণ পাওঁ গছডাল বাচিব নে নাবাচে নতুন পাত ওলাব শুকাই মৰি যাব আকৌ নতুন পাত ওলাব আকৌ মৰি যাব তাৰ এটা সময়ত সেইটো গছডালৰ চেষ্টা জীয়াই থকাৰ কিন্তু নোৱাৰেগে আল্টিমেটলি গতিকে গ্ৰাউণ্ড ৰিপৰ্ট যেতিয়া মই চাবলৈ গ'লো আজি দুদিন আগতে মই গ'লো টেক্সটাইলত গৈ মই দেখিলো মই একেবাৰে এনেকে আঙুলিৰে গণি আহিব পৰা নাই গতিকে তাত মই দেখিলো যে প্ৰায় 10ডাল মান গছ যিমান গছ তেওঁলোকে স্থানান্তৰ কৰিছিলে তাৰে 10ডাল মান গছ সম্পূৰ্ণৰূপে মৰি গৈছে সেইকেইডাল গছ আৰু কেতিয়াও ছাৰ্ভাইভ নকৰে মই এতিয়া ফটো কেইখন আপোনালোকৰ আগত দি দিছো আপোনালোকে ফটো কেইখন চাওক য'ত মই নিজে থাকি নাম্বাৰিং কৰা গছ কেইডাল আঙুলিয়াই মই কৈছো যে গছকেইডাল সেইকেইডাল গছ আৰু নেবাচি আজি মই লাচিত ক্ষেত্ৰলৈ গ'লো তাত চাবলৈ গৈ মই দেখিছো এখন গছৰ মৰি খালি প্ৰায় 25-30ডাল গছ অলৰেডি মৰিছে বাকী কেইডালৰ অৱস্থা বেয়া গছৰ আগটো ওপৰৰ ডাল পাতবোৰ কমপ্লিটলি কাটি দিয়া হৈছে অকল গাটো গছডালৰ লৈ আহি তাত শিপা আছে নে নাই ক'ব নোৱাৰে এডাল গছ মই লৰাই চাওঁতে প্ৰায় লৰিছেও গছডাল আৰু যা হওক শিপাৰ সৈতে থৈছে যিবা কিন্তু ছাৰ্ভাইভেল ৰেটটো খুব বেয়া গতিকে ভিডিঅ' আপোনালোকৰ সন্মুখত ইয়াত দি দিছো মই তলত গছ কটা হৈছিল ৰবীন্দ্ৰ ভৱনৰ সন্মুখত কি ধৰণে কটা হৈছিল আপোনালোকে ভিডিঅ'টোত চাওক আৰু মোৰ ফটোবিলাক চাওক যিবিলাক ফটো আৰু ভিডিঅ' মই আজি গৈ লাচিত ক্ষেত্ৰত তুলি আনিছিলো এতিয়া স্থানান্তৰৰ কথা কওঁ এইটো মানে এনেকুৱা কথা হৈছে যে মই যদি কওঁ যে স্থানান্তৰ কৰাৰ নামত ৰিজাৰ্ভ বেংকৰ গোটেইখিনি টকা আনি মোৰ ঘৰত থৈ দিওঁ সেইটো যেনেকে নহ'ব তেনেকে স্থানান্তৰ কৰাৰ নামত মই গছকেইডাল গোটেইকেইডাল তাৰ পৰা উঘালি আনি পেলাই মোৰ ঘৰৰ পিছফালে নেৰাই থলেও নহ'ব গছকেইডাল তাতেই থাকিব লাগিব য'ত গছকেইডাল আছিল য'ত গছকেইডালে 100 বছৰ কটাইছে 150 বছৰ কটাইছে 50 বছৰ কটাইছে সেই গছকেইডাল তাতেই থাকিব লাগিব গতিকে দীঘলী পুখুৰী মানে আমি অকল দীঘলী পুখুৰীটোৰ কথা এই পাৰ্কখন বুজি নাপাওঁ দীঘলী পুখুৰী আমি বুজি পাওঁ গোটেই ইক'চিষ্টেমটো গতিকে আজি যে তেওঁলোকে দুইফালে ৰাস্তা বহলাবলৈ যে বহলাইছে তাৰ পাছত যদি ট্ৰাফিক পুলিচ ষ্ট্ৰিক্ট হয় যদি প্ৰশাসন ষ্ট্ৰিক্ট হয় পাৰ্কিং এফালে দিয়ে যিবোৰ বিজনেছ প্ৰতিষ্ঠান আছে সেইবিলাকত যদি পাৰ্কিঙৰ কাৰণে যদি গভৰ্ণমেণ্টে যদি কয় তেতিয়াহ'লে মই ভাবোঁ অলৰেডি তাত যান জঁট নহ'ব আৰু অলপ যান জঁট হওকেইচোন যান জঁট হওক কিন্তু অন্ততঃ পৰিৱেশটোতো সুৰক্ষিত হৈ থাকক আমি আমাৰ ল'ৰা ছোৱালীক কি দি থৈ যাম আমাৰ প্ৰত্যেকজনৰ মৃত্যুৰ লগত এডাল গছ যায় এজোপা গছ যায় আমাৰ যেতিয়া মৃত্যু হয় আমাকে আগে গছত জুই লাগে গছৰ কাঠখিনিত কেইটামান গছ থাকক সেইটো উদ্দেশ্যেৰে কথা কৈছো গতিকে মোৰ ইয়াতে কোনো ধৰণৰ ৰাজনৈতিক চিন্তাধাৰা নাই গতিকে সেই কথাষাৰ আপোনালোকে জানে ভালকে আৰু মই ৰাজনীতি কৰা মানুহ নহয় আৰু ৰাজনীতি কৰিব লাগিলে মই পৰোক্ষভাৱে মোৰ পৰিবাৰক এটা দল সংগঠনত সোমোৱাই দি পেলাই তেওঁৰ থ্ৰু দি ৰাজনীতি কৰাতকৈ মই নিজে ৰাজনীতিত প্ৰত্যক্ষভাৱে সোমাব পাৰোঁ কিন্তু মই সেইটো কাম কৰা নাই আৰু নকৰোঁ আগলৈও কেতিয়াও নকৰোঁ আপোনালোকে আজিৰ তাৰিখত আকৌ কথা দিলোঁ গতিকে মই চৰকাৰখনক অনুৰোধ জনাম যে এনেকুৱা ক্ষুদ্ৰ কথাত মোৰ লগত লাগি থকাতকৈ আপোনালোকৰ কৰিবলগীয়া বহুত কাম আছে সমাজখনৰ উন্নয়নৰ কাম আছে সমাজখনৰ বাবে কৰিবলগীয়া আপোনাৰ ঢেৰ কাম আছে মূল্য বৃদ্ধিৰ বিপক্ষে আপোনালোকে যুঁজ দিবলৈ আছে আপোনালোকে অংক কৰিবলৈ আছে কথা পাতিবলৈ আছে গতিকে সেইবিলাক কাম আপোনালোকে কৰক মোৰ পিছত লাগি থাকি সেই আপোনালোকৰ বহুমূলীয়া সময় অপচয় নকৰিব মই বৰ সাধাৰণ মানুহ মই এজন সাধাৰণ অভিনেতা আৰু মই ৰাইজৰ পক্ষত থিয় হোৱা মানুহ যিটো সদায় ৰাইজৰ লগতেই থাকিম বুলি আজি পুনৰবাৰ আকৌ কথা দিলোঁ আৰু ৰাইজসকলকো কৈছোঁ যে মই এটা পোষ্ট দিছিলোঁ আজি বহুত দিন আগতে ফেচবুকত ৰঙা হেৰিৰ মাজত বগা আখৰেৰে লিখা যে ইছ্যুবোৰ ফালৰি কটাই নিবলৈ বহুত চেষ্টা কৰা হ'ব এতিয়াও সাৰে আছো মই গতিকে আজিও আপোনালোকক কৈছোঁ এতিয়াও সাৰে আছো আৰু মই সাৰে থাকিম যিদিনাখনলৈকে জুবিন গাৰ্গৰ গোটেই ইনভেষ্টিগেশ্যন প্ৰক্ৰিয়াটো সুন্দৰকৈ পাৰ হৈ নাযায় আমি সঠিক উত্তৰ যেতিয়ালৈকে নাপাওঁ আৰু যেতিয়ালৈকে এটা ফেয়াৰ ট্ৰায়েলৰ মাধ্যমেৰে যিখিনি দোষী তেওঁলোকৰ শাস্তি নলয় গতিকে মই আছো আপোনালোকৰ লগত আপোনালোক মোৰ লগত থাকিব বুলি মই আশাবাদী আৰু এইখিনিতে আৰু এটা কথা জনাই থৈ বিচাৰিছোঁ যে এইকেইদিনৰ ভিতৰতে ভালকে অলপ সময় লৈ এটা টক শ্ব' মই এৰেঞ্জ কৰিম য'ত মই আপোনালোকক আৰু বহুত কথা সদৰি কৰিম গতিকে তেতিয়ালৈকে কেৱল এই মাত্ৰ এতিয়া এই ক্ষেত্ৰত মই আই ৰেষ্ট মাই কেছ আৰু মই এইটোৰ বিষয়ে আৰু কেতিয়াও একো কথা নকওঁ যে গছ তাত কটা হৈছিল এজন নাগৰিক হিচাপে মোৰ দৃষ্টিত কটা হৈছিল আৰু যিখিনি গছ স্থানান্তৰ কৰা হৈছে তাৰে বেছিভাগ সৰহ সংখ্যক গছৰ স্বাস্থ্য ভাল নহয় ইয়াৰ বিষয়ে আৰু যদি মোক কোনোবাই খুচিও থাকে মই আৰু কোনো ধৰণৰ প্ৰতিক্ৰিয়া নিদিওঁ বাকী প্ৰকৃতি সংৰক্ষণৰ কাৰণে যিটো কৰিব লাগে সেইটো মই কৰিম আৰু বিজেপিয়ে এইটো কথা ভাবিব নালাগে যে মই বিজেপিৰ বিৰোধিতা কৰোঁ মই প্ৰত্যেকটা মানুহে যিয়ে বেয়া কাম কৰিব তেওঁৰ বিপক্ষে মাতিমেই আৰু বিজেপিও যদি ভাল কাম কৰে তেওঁলোকক কিন্তু প্ৰশংসা কৰি কথা কম গতিকে মই হৈছোঁ সেই ধৰণৰ এটা মানুহ আৰু দ্বিতীয় কথা মই ক'ব বিচাৰিছোঁ যে আজি বহুত ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে যে অমুকত
অমুকে মাটি দখল কৰিছে তেতিয়া ৰবি শৰ্মা ক'ত গৈছিলে, তেতিয়া তেওঁ কিয় মাত মাতা নাছিলে, অমুকে হেৰি কৰিছিলে তাত ৰবি শৰ্মাই কিয় মাত মাতা নাছিল? সেই প্ৰশ্নটোৰ উত্তৰ হিচাপে মই কেৱল আপোনালোকক ক'ব বিচাৰিছো যে সেইটো আমি ব্যক্তিগতভাৱে আমাৰ নিজৰ ঘৰ সংসাৰ চলোৱা কামটো বাদ দি আমি কৰিব নোৱাৰো কাৰণেই আমি এখন চৰকাৰ গঠন কৰো, আমি এটা গভৰ্ণমেণ্ট চুজ কৰো, আমি ভোট দিওঁ, ইলেক্ট কৰো। কিন্তু যেতিয়া ৰক্ষকেই ভক্ষক হয় তেতিয়া আমি মাত দিবলৈ বাধ্য হওঁ। গতিকে প্ৰত্যেকটা কথাত মাত দিয়াটো মোৰ কাম নহয়, সেইটো চৰকাৰখনৰ কাম, চৰকাৰখনে কৰিব। কিন্তু চৰকাৰ যেতিয়া ব্যৰ্থ হ'ব, চৰকাৰে যেতিয়া কাম কৰোঁতে যেতিয়া গাফিলতি কৰিব, সেইটো আঙুলিয়াই দিয়াটো কিন্তু এজন নাগৰিক হিচাপে মোৰ দায়িত্ব। সেই দায়িত্ব মই আজীৱন কৰি যাম। গতিকে আকৌ এবাৰ কৈছো, পাহৰি নাযাব, ভাগৰি নপৰিব, জুবিন গাৰ্গৰ প্ৰতি আমাক ন্যায় লাগে।